মেণ্টেল আৰু চুম তন্ধে এনকে মোক ক্লাছ নেদবি ভাইহাত। তোক আমি লাজ দেও না, তোক আমি কথাটো বুজাব চেষ্টা কৰিছোঁ। তোৰ দৰে আমি ইমান পঢ়াত ভাল নাছিলো, তেওঁ আমি এইখিনি জানো যে মাই পিতেক কেনেকৈ ৰাখিব লাগে। হয় দে, তই ইমান পঢ়া শুনা হয়ো তই এনেকুৱা কথা ভাবা। ময়ো বাধ্যত পৰিয়ে এনেকুৱা কথা ভাবিব লগা হৈছে। এনেকুৱা কি বাধ্যত পৰিলি তই কচোন? নে তই তিৰিৰ কাৰণে থবা উঠিছা বৃদ্ধাশ্ৰমত খুৰা-খুৰী? হয় দে মেণ্টেল, তই ঠিকেই কৈছা। পিছে তহঁতে কথাখিনি কেনেকৈ গম পালি? আমি ৰাস্তা দি আহি থাকোঁতে খুৰাক কান্দি থকা দেখা পাইছিলোঁ। দেখা পাই কাৰণে সুধিলোঁ আমি যে কি হ'ল, ক'ব খোজা নাছিল, তেওঁ আমি জোৰ কৰি সোধা কাৰণে ক'লা আৰু। তই তিৰিৰ কাৰণে এনেকুৱা কথা ভাবছা? তোকো যেতিয়াই তোৰ চলি এনেকুৱাই কৰিব তেতিয়াই তই বুজি পাবি দে। এতিয়া আৰু আমি একো নকওঁ, তেতিয়াই তই আমি কোৱা কথাখিনি মনত কৰবি খালি। এতিয়া খালি তোক এটা কথাই কওঁ যে তই খুৰা-খুৰীৰ মনত কষ্ট দি তই কেতিয়াও সুখত থাকিব নৰা। হয় দে ভাইহাত, তহঁতে ঠিকেই কৈছা। তিৰিৰ কথা শুনি ময়ো যে কি কৰিব খুজিছিলোঁ। তহঁতে আজি মোক নুবুজালে কি যে হ'লে। মা দেউতাই মোক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলা আৰু মই তিৰিৰ কথা শুনি মা দেউতাকে বৃদ্ধাশ্ৰমত থ'ব খুজিছিলোঁ। কিমান ডাঙৰ পাপ এটা কৰিলোঁহে মই, যদি তহঁতে মোক নুবুজালিহে। মই আজিয়ে যাই মা দেউতাৰ ওচৰত মাফ খুজিম। মা দেউতাই নিশ্চয় মোক মাফ কৰি দিব। ভাল লাগিল তই যে আমাৰ কথাখিনি বুজি পালি। দে যি হ'ল হ'ল, আজিৰ পৰা আৰু এনেকুৱা কথা তই নাভাবিবি কেতিয়াও। আৰু আজিয়ে যাই খুৰা-খুৰীৰ ওচৰত মাফ খুজিবি আৰু নিশ্চয় তোক মাফ কৰি দিব। তিৰিৰ কথা শুনব লাগে, কিন্তু তিৰিৰ কথা শুনি নিজৰ মায়েক বাপেকক বাদ দিব নালাগে। ধন্যবাদ দে ভাইহঁত, তহঁতে মোক আজি ইমান ডাঙৰ কথা এটা বুজালি। দে পিছে মই এতিয়া ঘৰত যাওঁ। ঘৰত যাই আগে মা দেউতাৰ ওচৰত মাফ খুজিম মই। দে যা তই।